ओके नमस्कार মোৰ নাম শ্ৰী কেশৱ গগৈ ঘৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ দুলীয়াজানত আৰু ইয়াৰ মোৰ লগত আছে মন গগৈ ঘৰ তিনিচুকীয়া কাকপথাৰত চ' আমি কৰি আছোঁ অল আছাম হিট চাইকিং ত' এইটো এটা হিট চাইকিংটো হৈ গ'লে মানে কি হ'ল ভ্ৰমণৰ এটা পাৰ্ট হয় যিটো যোগে আপুনি এটা জেগাৰ পৰা আন এটা জেগালৈ মানে নিৰ্দিষ্ট জেগালৈ আপুনি যাব পাৰে মানে ত' আমাৰ এই যাত্ৰাটোত আমি ওলাইছোঁ 1 টকা খৰচা নোহোৱাকৈ আমি মানে এটা কেনেকৈ আমাৰ নিজৰ এই যাত্ৰাটো কমপ্লিট কৰিব পাৰোঁ তাকে আমি দেখাব বিচাৰিছোঁ আমাৰ অসমৰ ৰাইজক ইউথৰ কাৰণে এটা মেছেজ দিব বিচাৰিছোঁ যে টকা পইচাই যে সকলো নহয় আপুনি টকা পইচা নাথাকিলেও যে এটা জেগাৰ পৰা আন এটা জেগালৈ ভ্ৰমণ কৰিব পাৰে তো তাকে উদাহৰণ মানে হিচাপে আমি দেখাব বিচাৰিছোঁ তো বৰ্তমান আমি মৰিগাঁও ডিষ্ট্ৰিক্টত আমি ওলোৱা প্ৰায় আমাৰ আজি 32 নম্বৰ দিন আমি 1 নৱেম্বৰ তাৰিখে আমি ঘৰৰ পৰা ওলাইছিলোঁ আৰু বৰ্তমান আজি মৰিগাঁও ডিষ্ট্ৰিক্টত আৰু আমাৰ এইখন হৈ গ'ল আপোনাৰ 12 নম্বৰ ডিষ্ট্ৰিক্ট আমাৰ যাত্ৰাৰ পথটো আপোনালোকক অলপ কৈ দিছোঁ আমি ওলালোঁ আপোনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা আমি চৰাইদেউ পালোহি চৰাইদেউৰ পৰা শিৱসাগৰৰ পৰা আমি পালোহি যোৰহাট তাৰপিছত মাজুলী তাৰপিছত তেনেকৈ আহিলোঁ আকৌ গোলাঘাট আমি মানে ব্ৰহ্মপুত্ৰখন পাৰ হোৱা নাই এলৈকে আমি ব্ৰহ্মপুত্ৰখন আমি একেবাৰে কোকৰাঝাৰৰ পৰা আমি চিধা লাইন এটা ধেমাজিলৈকে আমি টানিব মানে ৰিটাৰ্ণ হ'ম বুলি ভাবিছোঁ মানে তাৰপিছত গোলাঘাটৰ পৰা আমি কাৰ্বি আংলং তেনেকৈ ডিমা হাছাও তাৰপিছত আমি আহিলোঁ হোজাই তাৰপিছত নগাঁও আজি মানে বৰ্তমান পালোহি মৰিগাঁও আৰু মৰিগাঁৱত আহি কিনে আমি যিহেতু থাকিলোঁ আমাৰ দলংঘাট নামৰ জেগা এডোখৰত তাতে আমাৰ মানুহ এজনে আমাক সহায় কৰিলে তো তাৰপিছত আমি যোৱাকালি আমি আহিলোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান পাটেকীবৰী তো ইয়াতে আহি কেনে আমাৰ কি হ'ল থাকিবলৈ তেনেকৈ আমাৰ যে টেণ্ট সকলো ব্যৱস্থা আছে তো কিন্তু আমি প্ৰথমতে বিচাৰোঁ এডোখৰ নিৰ্দিষ্ট মানে এটা জেগা বিচাৰোঁ য'ত আমি নিজকে মানে সুৰক্ষা হিচাপে ছেফটি হিচাপে আমি জেগাডোখৰ বিচাৰোঁ যাতে আমাৰ টেণ্টটো হ'লেও বহাব পাৰোঁ বা এনেকৈ থাকিব পাৰোঁ কিন্তু সেইটো মানে সুবিধাকণ বিচাৰিবলৈ আমি আহিলোঁ আমাৰ পাটেকীবাৰী সত্ৰত তো ইয়াতে আহি কিনে আমি ইয়াৰ মানুহৰ লগত কথা পাতিলোঁ ইয়াৰ যোনটো ষ্টাফ আছে ইয়াত তো তেওঁলোকৰ কথা পাতিলোঁ তো ইয়াৰ যোনজন ছেক্ৰেটেৰী শ্ৰীযুত সত্যকাম নে কি নামটো অলপ পাহৰিলোঁ শ্ৰীযুত সত্যনাৰায়ণ বৰা তো তেওঁলোকৰ কথা পাতিলোঁ তেওঁ আমাক ইমান ধুনীয়াকৈ সুবিধাকণ কৰি দিলে ইয়াৰ যোনটো গেষ্ট হাউচ চ' এই গেষ্ট হাউচত তেওঁ এক ৰাতিৰ কাৰণে আমাক থাকিবলৈ সুবিধাকণ কৰি দিলে আৰু তেনেকৈ খোৱা বোৱা সকলো সুবিধা কৰিলে চ' তেওঁক বহুত ধন্যবাদ